ফাইনালি এবাৰ মই আহি গেলো আৰু প্ৰশ্ন সুধা ইয়াৰ বিস্তাৰ কাৰণে চুমিৰ মানে কি ৰাগটো বহুত সাংঘাতিক ৰাগ মানে কি আমাক মুখে মাইনাটো বেছি টাইম নালাগে তো পাদিয়ে দিম গৰম আৰু চুমি এতিয়া আমি আৰু বেলেগ কোৱেশ্চন আহিম চুমি বিয়া হৈছে না বিয়া হোৱা নাই মই বহুত সিংগল বৰ্তমান এটা ল'ৰা পোৱা নাই তো আপোনালোকে চাবচোন মোৰ ল'ৰা এটা যোনে আহে নাজানো পলাই যায় ভৰি দুখন মেলি নাচাৰ কাৰণে পলাই নে কি কাৰণে পলাই গম নাপাওঁ আচ্ছা তো তুমি বয়ফ্ৰেণ্ড নাই বুলি কৈছি তো বয়ফ্ৰেণ্ড আছে আমি থাকিব পাৰে তো কথা নহয় আমাক তো কেমেৰাৰ আগত ক'বা লাজ কৰি আমি সেইটো কুৱেশ্যন বাদ দিলোঁ আৰু চুমি কি হক লাগি পঢ়ি আছে মই 2022 চনত মই ৰেনু ডেৰেংটিৰ পৰা 12 পাছ কৰিছো তাৰপিছত এতিয়া বৰ্তমান সৰু সুৰা জব এটা কৰি আছো ছোৱালী হৈও সৰু সুৰা জব মানে ডাঙৰে জব ইনষ্টাগ্ৰামৰ পৰা অলপ চলপ আৰ্নিং কৰি আছে লগতে জবো কৰি আছে এইটো আমাৰতো ডাঙৰ কথা এক নম্বৰ কথা হৈছে যেগিলা ছোৱালীয়ে চুমিক কমেণ্ট দিয়ে আমি কমেণ্টবিলাক দেখা পাওঁ কিবা কিবি কমেণ্ট দিয়ে চাওঁ মাজে মাজে যে পাগলীটো তেজপুৰত থৈয়া অমুক এইটো তেজপুৰত থৈয়া আচলতে সেইকেইটা ছোৱালীক মই ক'ব বিচাৰিছো তাহাঁতেও ঘৰৰ বাৰীৰ পিছফালে এনেকুৱাকে বাৰীতে মাৰিম পাক এইবিলাক বনাই আছে কিন্তু চুমিও বনাই আছে পাৰ্থক্য খালি এইখিনিয়ে চুমি হৈছে মিডিল ক্লাছ ফেমিলি মানে সেইকাৰণে চুমি এটা গুৱাহাটীত থাকি ইনকাম কৰিছে মই নিজ চকুৰে দেখা পাইছো তাই এটা কচমেটিকত জব কৰি আছে আৰু তাই চেলাৰিও পাই আছে 15,000 পৰা 20,000লৈকে আৰু ইনষ্টাগ্ৰামৰ পৰা তাই আৰ্নিং কৰি আছে অসমৰ ছোৱালী হৈ তাই বহুত যথেষ্টখিনি কাম কৰি আছে আমাৰ সেই ছোৱালীসকলক আমাৰ সেই ল'ৰাসকলক মই আহ্বান জনাইছো যাতে কমেণ্ট নিগেটিভ কমেণ্ট নিদিয়ে কাৰণ চুমিও আমাৰ অসমৰে হয় আমাৰ অসমৰে মানুহ আমি অসমৰ মানুহক সাপোৰ্ট কৰিব লাগে আৰু বহুত মানে ভাবে যে মই ভিডিঅ'ত যেনেকুৱা থাকো তেনেকুৱা অৰিজিনেলি থাকা বুলি গাইজ অৰিজিনেল মোৰ জোৰ দিছি নাই চুমি জোচে নাই প্ৰথমৰ ভিডিঅ' চাতে মোৰে ভয় লাগিছে চুমি এটা মুখে চুকে মাৰি দিব কিবা এনেকুৱা ভাবছিলো মই কিন্তু চুমিক দেখা পোৱাৰ পাছত গম পালো চুমি যে এটা ভিজা মেকুৰী সেইটো গম পাইছো মই আচ্ছা আমি নেক্সট কুৱেশ্যনক লাগি আহিম এতিয়া চুমি তোমাক মই এইবাৰ সুধিব বিচাৰিম তুমি কি খাই ভাল পোৱা মই নিগুনি যে সৰু সৰু পোৱালি জন্ম দিয়ালৈকে সেই ভাজি খাই ভাল পাওঁ আলুটি মই আৰু তোমাৰ হেৰি দালি বটা লগত মানে মুৰ্গীৰ চাটনি তেনেকে নিমনিৰ পোৱালি খাব লাগে সেইটো স্বাস্থ্যৰ কাৰণে ভাল সকলোৱে খাব নিমনিৰ পোৱালি আজিৰ পৰা বিচৰা আৰম্ভ কৰি ঘৰৰ চুকে এখনে নিগুনি একদম হাবি আমাৰ ফাৰ্মতো গু আছে আপোনালোকে আনি কণী ভাজা খাব পাৰিব তো এইখিনিয়ে আৰু চুমিৰ লগত আমাৰ অব্যাহত থাকিব আমি আৰু দেৰিকে যেতিয়া সময় বিৰতি লৈছো বিৰতিৰ পিছত চুমি আৰু সুধিম